প্ৰিয় বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা বিশেষ কথা ক'বলৈ। বিশেষ কথাটো হ'ল যে আমাৰ এডুকেশ্যন ছিষ্টেম আৰু চাইনাৰ এডুকেশ্যন ছিষ্টেম বা চাইনাৰ কৰ্ম সংস্কৃতি বা আমাৰ ইণ্ডিয়াৰ কৰ্ম সংস্কৃতিৰ মাজত বিশেষ পাৰ্থক্য আছে। চাইনা সমাজতান্ত্ৰিক দেশ হয়। তাত পলিটিক্সৰ কথা পাতিবলৈ মানুহৰ সময় নাই। তেওঁলোকে নিজৰ কৰ্মৰ ওপৰত প্ৰাধান্য দিয়াৰ ব্যস্ততা হৈ থাকে। আৰু তাত কোনো ধৰ্মৰ নাই, তেওঁলোক এথেটিক্স হয়, অৰ্থাৎ নাস্তিক বুলিও ক'ব পাৰে। তাত মঠ মন্দিৰ আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেখিবলৈ পোৱা নাযায়। ক'ৰবাত আছে যদিও ব্যক্তিগতভাৱে সৰু সুৰাকৈ আছে, কিন্তু মই গৈ তাত দেখিবলৈ পোৱা নাই। বিশেষ ধৰণৰ অদ্ভুত জেগা হয়। তেওঁলোক সেইকাৰণে আজি বিশ্বক ফেৰ মাৰিব পাৰিছে, যিটো আমাৰ ভাৰতবৰ্ষত হৈ উঠা নাই। সেয়ে ভাৰতবৰ্ষ বহু পিছ পৰি আছে। আৰু ভাৰতবৰ্ষত চাবচোন, হয় ধৰ্মক লৈ মানুহৰ আলোচনা, নহ'লে আপোনাৰ কিবা এটা কৰি থাকিলেও কৰ্মক লৈ ভাল ধৰণৰ আলোচনা নচলে। আৰু হয়তো ৰাজনীতিক দলবোৰক লৈ আলোচনা বা কোনে চৰকাৰ বনাব তেনেকুৱা ধৰণৰ কথাবোৰক লৈ আলোচনা। শৈক্ষিক দিশটোৰ ক্ষেত্ৰতো ব্যক্তিগত বা তেনেধৰণৰ কামবোৰহে তাত দেখিবলৈ পায়। কিন্তু চাইনাত আপোনাৰ ব্যক্তিগত বুলি কোনো কথা নাই। তেওঁলোকৰ এডুকেশ্যন ছিষ্টেমটো সম্পূৰ্ণ চৰকাৰী ধৰণৰ। আৰু তেওঁলোকৰ তাত কোনো ধৰণৰ বিভিন্ন ভাষা নচলে, অকল নিজৰ চাইনিজ ভাষাৰে চব শিক্ষাদান হয় প্ৰাৰম্ভিক অৱস্থাত। সেয়েহে তেওঁলোকে বিশেষ ধৰণৰ উন্নতিৰ সাফলতাৰ দিশ আগবাঢ়িবলৈ লৈছে। যদি ভিডিঅ'টো কিবা ইনফৰ্মেটিভ যেন লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।